So, বন্ধু-বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি শিক্ষক দিৱসৰ উপলক্ষে মই এটা ভিডিঅ' বনাইছোঁ আৰু এইটো ভিডিঅ' হৈছে মোৰ প্ৰথমটো ব্লগ ভিডিঅ' ইউটিউব চেনেলত। চ' আগলৈ ভিডিঅ'টো চাই দিব। বন্ধু-বান্ধৱীসকল, এইখন হৈছে মোৰ জানমণি 2.0। চ' বিশ্বকৰ্মাক চিন্তি আজি ব্লগটো আৰম্ভ কৰোঁ ব'লক। এইটো হৈছে LG ডিলাৰ। ইয়াৰ পৰা আমাৰ ঘৰৰ টিভি, হোম থিয়েটাৰ ইয়াৰ পৰাই নিয়া আছিল। আপোনালোকে আহিব পাৰে। আৰু স্কুল গৈ পাই ভিডিঅ' কৰা নহ'ল। এতিয়া আমি আহি আছোঁ ৰহা, মানে এই মিঠাই চিঠাই কিনিবলৈ। চাই থাকক। আজি মই ফাৰ্ষ্ট ভিলগ শ্বুট কৰিছোঁ। আমি আছোঁ জাৰ্মানীত আৰু এতিয়া গৈ আছোঁ ৰহালৈ। তুমি অকণ শ্ল' টাইপ দিবা। এয়া দেখিছে, এইটো কণী, ই মানে পইচাৰ মেইনটো। সিও আহিছে মিঠাই কিনিবলৈ আমাৰ লগত। গৈ আছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ত' আজি আমি গৈ আছোঁ গোৱাত। গৈ আছোঁ, আপোনালোকে আমাৰ পিছফালে দেখিব নাপায়, আপুনি আগফালে চাই থাকক আপোনালোকে। তাৰপিছত আমি এতিয়া কিবাকিবি খাই পেলাই গৈ আছোঁ হোটেলৰ ৰুমলৈ। তাৰপিছত এখন কলেজ, তাৰপিছত এখন হ'ল খানা, ৰহা ৰুটি চকী। মানে আপোনালোকে দেখা নাপাবতো, বেক কেমেৰা কৰা নাই, এইটো গোপ্ৰ হয় মানে। এনে আপোনালোকৰ ভাল নে? ভুল গিয়া থামে। ধন্যবাদ। সেইটো অধম, ঠিক আছে। হাই এটা দিয়া
ৰহা চালিয়াৰীৰ মাজত চালিয়াৰী যদি ছোৱালী চাওঁ ব্লগিঙত জুম কৰি দিছোঁ সময়ত যাতে ডিষ্টাৰ্ব নহয় কি সুন্দৰ পৰিৱেশ কংকনলৈ চাইছোঁ এজনী এইজন কংকন ব্লগিং বন্ধ কাৰণ অলপ পিছত ব্লগিং কৰি দিব এয়া দেখিছে আপোনালোকে আমি মিঠাই দোকান পাই গ'লোহি বৰ্তমান মিঠাইখিনি কিনো তাৰপিছত ব্লগটো চাই থাকক এয়া দেখিছে আমাৰ মিঠাই আৰু কেক কিনা হৈ গৈছে কেকটো কিনোতে ভিডিঅ' কৰা নহ'ল কাৰণ নতুনকৈ ব্লগ বনাইছোঁ না লাষ্ট লাগে চ' ভিডিঅ'টো চাই থাকক আগলৈ আৰু তোমালোক সকলোৰে ভাল হওক মংগল হওক গুৰুৰ প্ৰতি শ্ৰদ্ধা থাকক সকলোৱে ভাল ৰিজাল্ট কৰা সুনাম কৰা সুনাগৰিক কৰা সমাজৰ উন্নতি কৰা এইখিনিকে কামনা কৰিলোঁ শিক্ষক দিৱসৰ কিন্তু আজি তোমালোকে এটা কথা অনুভৱ কৰা যে আজি এইখন নিকেতনৰ তোমালোকৰ শেষৰটো শিক্ষক দিৱস ইয়াৰ পিছত তোমালোকে নাপাবা কলেজত পাবাগে কিন্তু য'ৰ পৰা য'ত যিখন কঠীয়া তলিত আহি পেলাই তোমালোকে আজি শেষ পৰ্যায়ত উপনীত হৈছে সেই নিকেতনখনত আজি তোমালোকৰ শেষৰটো শিক্ষক দিৱস নমস্কাৰ আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি দিব প্ৰয়োজন হয় এই নিকেতনৰে দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুসকলৰ চৰণত ধৰি প্ৰণাম জনাইছে সভক্তিৰে তেওঁলোকে আশা কৰিছে শিক্ষকসকলৰ আশীষ লৈ তেওঁলোকে অহা আগন্তুক পৰীক্ষাত ভালদৰে তেওঁলোকে ফলাফল দেখুৱাব যাৰ দ্বাৰা নিকেতনৰ নাম উজ্জ্বল হ'ব আৰু নিজৰ ঘৰৰ সকলোটি মানুহে সন্তোষ লৈ আহিব মা দেউতাৰ পৰা ধৰি পৰিয়াল পৰিজনৰ সকলোটি যাতে সন্তোষ পায় তাৰ কাৰণে তেওঁলোকে এতিয়া আচাৰ্যসকলকে শ্ৰেষ্ঠ বুলি এই গুৰুসকলেই শ্ৰেষ্ঠ ইয়াত কৰাৰ বেলেগ তেওঁলোকে প্ৰথম ইয়াতে প্ৰণাম কৰিছে ইয়াৰ পিছতে অন্য দেৱতাক তেওঁলোকে প্ৰণাম কৰিব গতিকে এনেকুৱা আশা কৰি তেওঁলোকে আজি সভক্তিৰে তেনে প্ৰণাম কৰিছে ভগৱন্তইও সদয় হৈ তেওঁলোকক আই মাতৃ সৰস্বতীও তেওঁলোকৰ কণ্ঠত থাকি সকলো বিদ্যা দান কৰক আৰু ভৱিষ্যত উজ্জ্বল হওক সকলোখিনি তেওঁলোকে মনে বিচৰা বিদ্যা যে লাভ কৰিব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত আমিও প্ৰাৰ্থনা জনাইছোঁ সকলোৰে সকলো ফালে শংকৰচক্ৰ গদা পদ্ম ছত্ৰছায়া ধৰি ভগৱান বিষ্ণুৱে যে সকলোকে ৰক্ষা কৰে এইখিনিয়ে প্ৰাৰ্থনা হাৰি ৰাম মনৰ কামনা পূৰ্ণ সুন্দৰ হৈছে ঘূৰি দিব এনেকৈ আজি অত্যাচাৰ হেপী বাৰ্থডে চন্দ্ৰ
ভিডিঅ'টো যদি ভাল লাগিল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টি বটনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ, বাই বাই।